বিলাসীপাৰাৰ নয়াহাটৰ খৰখৰীয়াত গাঞ্জা খেতি উৎখাত। ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ খৰখৰীয়াত আজি এক গোপন খবৰৰ ভিত্তিত নয়াহাট আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই গাঞ্জা খেতি উৎখাত কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে নয়াহাটৰ খৰখৰীয়াৰ গাঁৱৰ হিৰেণ দাসৰ ঘৰত গাঞ্জা খেতি উৎখাত কৰা হয়। ধুবুৰী জিলা আৰক্ষীৰ অধীক্ষকৰ গোপন খবৰৰ ভিত্তিত এই অভিযান চলোৱা হয় বুলি উল্লেখ কৰিছে। গাঞ্জা খেতিয়ক হিৰেণ দাস বৰ্তমান পলাতক হৈ আছে। এই সংক্ৰান্তত হিৰেণ দাসৰ পত্নীক সোধপোছৰ বাবে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। নয়াহাট আৰক্ষীয়ে ইতিমধ্যে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আজি যি আপোনালোকে খৰখৰীয়া গাঁৱত অভিযান চলালে কেনেকুৱা ধৰণৰ পালে? আমি আজি খৰখৰীয়া গাঁৱত হিৰেণ দাসৰ ঘৰত গাজাৰ বিৰুদ্ধে অভিযান চলাইছিলোঁ আৰু এই অভিযান কালত ঘৰত আহি আমি দেখা পাওঁ এওঁলোকৰ গোটেই চৌহদত গাঁজা খেতি কৰি থকা আমি প্ৰত্যক্ষ কৰোঁ। মাননীয় ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ে আমাক ইনফৰমেশ্যন যোগে জনায় আৰু সেই সংক্ৰান্তে আমি অভিযান চলাইছোঁ। অভিযান কালত ইহঁতৰ ঘৰত আমি বৰ্তমানলৈ কমেও 100ৰ ওপৰত আমি গাঞ্জা গছ কাটিবলৈ সক্ষম হৈছোঁ আৰু বহুত গছ আছে, এইবিলাক আমি এতিয়া কাটি আছোঁ, আপোনালোকে দেখা পাইছে। গতিকে এই অভিযান কালত আমি হিৰেণ দাসৰ ঘৈণীয়েকক আমি সোধপোছৰ কাৰণে বিলাসীপাৰা থানালৈ লৈ যাম আৰু এওঁলোকৰ ওপৰত ইতিমধ্যে কেছ ৰুজু কৰা হৈছে আৰু পিছলৈ বিহিত ব্যৱস্থা আমি লৈ আছোঁ। কিমান হ'ব গাঞ্জাৰ পৰিমাণ অনুমানিকতো এইটো আপোনাৰ এতিয়া আমি ক'ব নোৱাৰিম, যিহেতু আমি এতিয়া জোখমাখ কৰিম, জোখমাখ কৰি আপোনালোকক পিছলৈ জনাবলৈ সক্ষম হ'ম। কিমান গাছ আপুনি প্ৰত্যক্ষ কৰিছিলে? অনুমান 200ৰ ওপৰত হ'ব। কিমান কাটিবলৈ সক্ষম হ'ল? এতিয়া 100ৰ ওপৰত মোটামুটি আমি কাটিছোঁ আৰু কাটি আছে। গোটেইখিনি আপোনালোকে উদ্ধাৰ কৰিব? গোটেইখিনি যিমানখিনি আছে যিমান আছে গোটেইখিনি উদ্ধাৰ কৰিম আৰু ইয়াৰ লগত যিবিলাক জড়িত আছে সেইবিলাকো তদন্তৰ আওতালৈ অনা হ'ব। পৰৱৰ্তী কালত এই গাঞ্জাখিনি কি কৰিব আপোনালোকে? এইবিলাক আমি গাঞ্জাখিনি কেছৰ যিটো আমাৰ প্ৰচেছ আছে, প্ৰচেছ মতে আমি এইবিলাক ব্যৱস্থা ল'ম। এই ঘৰৰ গৰাকীক কাৰায়ত্ব কৰিবলৈ সক্ষম হৈছে? এই ঘৰৰ গৰাকী এতিয়া হিৰেণ দাস পলাই আছে, তেওঁক আমি অতি সোনকালে কাৰায়ত্ব কৰিম। বিলাসীপাৰাৰ পৰা আলী আজাদ ইছলামৰ ৰিপৰ্ট, প্ৰাগজ্যোতিষ লাইভ।